উৎপল হৰ্ষবৰ্ধনে প্ৰতিশ্ৰুতি ইয়াত লিখিলে ইয়াত স্পষ্টভাৱে কোৱা হৈছে দুয়োগৰাকীয়ে শুনিলে চহী কৰিছে উৎপল হৰ্ষবৰ্ধনে আৰু এতিয়া চহী কৰিব এইখনত এইটো এটা বিশ্বাসৰ মাত্ৰ এখন স্বাক্ষৰ পত্ৰ ইয়াত কোনো বেলেগ কথা নাই ইয়াত দেখিবলৈ পাইছে মনিকা শৰ্মায়ো চহী কৰিছে উৎপল হৰ্ষবৰ্ধনে চহী কৰিছে ইয়াত বেলেগ কথা অন্য একলিখানে উৎপল হৰ্ষবৰ্ধনৰ আখৰ অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে সবিনয়ে জনাওঁ যে আজিৰে পৰা পূৰ্বৰ দৰে মাদাৰ্ছ অল্ড এজ হোম মনিকা শৰ্মা আৰু মই শ্ৰী উৎপল হৰ্ষবৰ্ধনে সুচাৰুৰূপে পৰিচালনা কৰিম অল্ড এজ হোমৰ পৰিচালনা কৰাত শান্তি বজাই ৰখাত দুয়োগৰাকীয়ে সমিল মিলে পৰিচালনা কৰিম কেৱল আইতাসকলৰ শান্তিৰ স্বাৰ্থত মনিকা আৰু মই উৎপল হৰ্ষবৰ্ধনে অন্যান্য সমস্যাসমূহ সমাধান আলোচনাৰ মাজেৰে সমাধান কৰিম এয়া উৎপল হৰ্ষবৰ্ধন আৰু মনিকা শৰ্মাৰ এখন স্বাক্ষৰ থকা এখন পত্ৰ আপুনি এইখনত সন্মত হয় সন্মত হয় মই এখন আমি দুইজনে ধুনীয়াকৈ চলাই যাম আৰু ইয়াৰ বাবে সকলোৰে মৰম আশীৰ্বাদৰ আমাৰ প্ৰয়োজন হ'ব হয় আৰু লগতে নিউজ লাইভৰ সমূহ কৰ্মকৰ্তাৰ লগতে বিশেষভাৱে দাদাক ধন্যবাদ জনাইছোঁ আপোনালোকে এই সমস্যাখিনি ইমান ধুনীয়াকৈ সমাধান কৰি দিছে আৰু পুনৰবাৰ আৰু এবাৰ কৈছোঁ কমিটিখন গঠন কৰাটো যাতে আপোনালোকে এই ক্ষেত্ৰতো যদি অলপ সহায় কৰে ভাল ভাল ব্যক্তিক আমাক যদি অলপ লগ লগাই দিয়ে তেখেতে যাৰ ইচ্ছা আছে তেখেতসকলক কমিটিখন গঠনো কৰাই দিব যাক আপোনালোকে ল'ব বিচাৰিছে আপোনালোক দুজনে আলোচনা কৰি কমিটিত ভৰাই আপোনালোকে কৰিব বেলেগ মানুহ সোমালে আকৌ বেয়া হোৱাৰ সুবিধা থাকে নহয় মানে ভাল এইবাৰ সমাজত কিছুমান যিসকল ধৰক শিক্ষা জগতৰ হওক সাংস্কৃতিক জগতৰ ভাল ভাল মানুহ লগ হৈ এখন আমি কমিটি কৰি ধুনীয়াকৈ আমি চলাই নিম বুলি প্ৰতিশ্ৰুতি পৰৱৰ্তী আপোনালোক দুয়োগৰাকী একেলগে কেতিয়া বহিব কওক আমি ভাবিছোঁ এতিয়া ৰ'বলৈ আৰু সময় নাই হয়তো আজি গধূলি বা কালি ৰাতিপুৱাই আমি গোটেইখিনি কৰিম ধন্যবাদ এইখন এখন প্ৰতিবেদন হিচাপে আমি বিশ্বাস কৰি ধৰি লৈছোঁ আৰু এই প্ৰতিশ্ৰুতিৰ ওপৰত নিৰ্ভৰ কৰি মাদাৰ্ছ অল্ড এজ হোম আজিৰে পৰা শান্তিৰে চলিব তাত কোনো বাধা বিঘিনি নাথাকিব কোনো কলীয়া ডাৱৰ নাথাকিব উৎপল হৰ্ষবৰ্ধনে লিখি দিছে মনিকাই ইয়াত সন্মতি প্ৰকাশ কৰিছে বেলেগ মানুহ সোমাই ইয়াত বেলেগ কথা কোৱাৰ ইয়াত কোনো প্ৰয়োজন নাথাকিব ইয়াত কোনো মানুহৰ স্থান আগতেও পোৱা নাই আৰু ভৱিষ্যতলৈ নাপাব স্থান পাব ইয়াত মৰম ভালপোৱা শ্ৰদ্ধা আৰু প্ৰতিজন লোকৰ দিহা পৰামৰ্শ তাৰ বাহিৰে ইয়াত কিন্তু দ্বিতীয় কথা ইয়াত নাথাকিব উৎপল হৰ্ষবৰ্ধনে ইতিমধ্যে মন্তব্য কৰিছে আমি পুনৰ উৎপল হৰ্ষবৰ্ধনৰ লগত কথা পাতিম আপুনি এই নিজে লিখিলে আজি মিডিয়াৰ আগত আমি জোৰ কৰি লিখিছে বুলি ভাবে বা আপুনি যি আখৰ হ'ব ধন্যবাদ আখৰ ঠিক হৈ যাব আপুনি এই কথা আখৰে আখৰে পালন কৰিব নিশ্চয় মই কৰিম দাদা আপুনি এবাৰ নিজে পঢ়ি দিয়ক আপুনি এবাৰ নিজে পঢ়ক এবাৰ পঢ়ি দিয়ক ভালকৈ এবাৰ উৎপল হৰ্ষবৰ্ধনে নিজে লিখা কথা পঢ়ি দিব মনিকা এতিয়া নিলিখিলে নেকি লিখিছে আমাৰ দুইজনৰ হয় এইখিনি মতামতটো দুইজনৰে হ'ল এবাৰ পঢ়ি দিয়ক অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে সবিনয়ে জনাওঁ যে আজিৰে পৰা পূৰ্বৰ দৰে মাদাৰ্ছ অল্ড এজ হোম মনিকা শৰ্মা আৰু মই উৎপল হৰ্ষবৰ্ধনে সুচাৰুৰূপে পৰিচালনা কৰিম অল্ড এজ হোম পৰিচালনা কৰাত শান্তি বজাই ৰখাৰ ক্ষেত্ৰত দুয়োগৰাকীয়ে সমিল মিলেৰে পৰিচালনা কৰিম কেৱল আইতাসকলৰ শান্তিৰ স্বাৰ্থত মনিকা আৰু মই উৎপল হৰ্ষবৰ্ধনে অন্যান্য সমস্যাসমূহ আলোচনাৰ জৰিয়তে সমাধান কৰিম ধন্যবাদ এই মুহূৰ্তত উৎপল হৰ্ষবৰ্ধনৰ পিঠিত ধন্যবাদ আইতাসকলে নাচিছে আমি যাম এই মুহূৰ্তত ভাল খবৰ নিউজ লাইভসকলক দেখুৱাইছোঁ আইতাসকলে এয়া হাততালি মাৰিছে এই মুহূৰ্তত হাঁহি বিৰিঙিছে এয়া ভাল খবৰ ইয়াতকৈ আৰু ভাল খবৰ নাই নিউজ লাইভত লিখিছে এই কেমেৰা পাৰ্চন কানুতাইদে দেখুৱাইছে আইতাই নাচি দিলে ইয়াতকৈ আৰু ভাল খবৰ কি আছে আইতাসকলে নাচিছে এই পৰিৱেশৰ মাজত এটা সুন্দৰ পৰিৱেশ আহিলে উৎপল হৰ্ষবৰ্ধনে এপাক নাছিলে আইতাক আজি বহুত কষ্ট পাইছে এপাক নাচক এইটো আপোনাৰ পানিছমেণ্ট বুলি ধৰিছোঁ এপাক নাচক আইতা আপোনালোকে গান গাওক এই উৎপলক আজি ইয়াত নচুৱাম উৎপলৰ কাৰণে এইটো পানিছমেণ্ট হয় হয় আপুনি আহক মনিকা ক'ত গ'ল মনিকা ক'ত এয়া উৎপল আছে আইতাসকল আছে সমাধানৰ পথ ওলালে আইতাসকলে হাততালি মাৰিছে সুন্দৰকৈ এয়া মনিকা আছে মনিকাক আহিব আৰু উৎপল আছে একো নাই এক আৱেগিক সুখৰ এই আনন্দশ্ৰু অতি দুখৰ চকুৰ মাজতে আনন্দৰ চকু কেমেৰাচোন কানুতাইত এইফালে আহিব কেমেৰাচোন কানুতাইত এয়া এনেদৰে মৰম ভাল পোৱা প্ৰকাশ পায় এয়া দেখিছে কিমান মৰম এই মৰম শেষ হৈ যাবলৈ দিব নোৱাৰি সেইকাৰণে এই আন্তৰিক প্ৰচেষ্টা নিউজ লাইভৰ আৰু এয়া উৎপলকো একেলগে কেমেৰা পাৰ্চন কানুতাইদে দেখুৱাইছে এই
এই আনন্দ আছে দুয়োগৰাকীক একেলগে লৈ বহিব চৰি এয়া দেখিছে এয়া অৱশেষত আনন্দৰ চকুলো আৰু দুয়োগৰাকীক লৈ একেলগে থকাটো বিচাৰিছে ভাল পাইছে এতিয়া একেলগে থাকিব নিশ্চয় ভাল পাইছো বহুত সুখী হৈছো মই তেতিয়াই কৈছো যে মোৰ মা দেউতা মোৰ লগত আছে ইমান দিনে মোৰ মা দেউতা লগত নাছিলে মোৰ জীৱন আদৰুৱা হৈ আছিলে নিশ্চয় 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 এয়া যে কান্দিছো কিন্তু দুখত কন্দা নাই এয়া সুখত কান্দিছো দুটাই লগ হৈছে বহুত হেপী হৈছো ইমান দিনে বহুত কি ক'বা এতিয়া ভাল খবৰ এতিয়া আজি 5 বছৰ ধৰি শান্তিত আছিলো আজি অকমান দিনৰ পৰা কি অশান্তি কৰিলো ভাল হৈ গ'ল আজিৰ পৰা একেলগে থাকিব এয়া চাগে আমাৰ কৰ্মৰে দুখ আছিলে আমাৰ লিখন আছিলে এতিয়া আপোনালোকে বুজাব লাগিব এওঁলোকক এতিয়া হ'ব কান্দিলে বহুত কালি আমি নচুৱাম এতিয়া পানিছমেণ্ট হ'ব উৎপল আৰু মণিকাৰ কাৰণ এইখন সুন্দৰকে চলাইছিলে এনেধৰণৰ কলীয়া ডাৱৰ আহিব নোৱাৰিব ইয়াত উৎপল আহক আপোনাৰ কাৰণে এইটো আমাৰ ফালৰ পৰা দাবী মণিকাও আহিব আহক একো নাই দুখ আছে মনত অসমীয়া আমি নাচিব জানো আহক আহক উঠি আহক এইটো আপোনাৰ কাৰণেও পানিছমেণ্ট কাৰণ এনে পৰিৱেশ আইতাসকলৰ মনত যথেষ্ট দুখ পাইছে এতিয়া সুখ গতিকে উঠি আহক প্লিজ উঠি আহক আমি অনুৰোধ কৰিছোঁ আহক হয় এয়া আনন্দৰ পৰিৱেশ দেখিবলৈ পাইছে নিজৰ দৰ্শকসকলে যে আইতাসকলে এয়া এই মুহূৰ্তত কান্দিস না আমরা নাই নিজৰ ছোৱালী বুলি না আগের মতো ভালোভাবে থাকতো অখান্তি নিদিবি মা অখান্তি নিদিবি আজি 5 বছৰ পৰা শান্তিত আছিলো আজি 5 বছৰ খুব শান্তিত আছিলো এখন ঘৰৰ মাজত অকণমান যদি খুটখাট থাকে এনেদৰে সমাধান কৰিব পাৰি বেলেগ মানুহৰ প্ৰয়োজন নাই উৎপলো জনা বুজা এগৰাকী ব্যক্তি মণিকা এগৰাকী জনা বুজা মহিলা দায়িত্বশীল ব্যক্তি প্ৰতিজন মানুহে এওঁলোকৰ পৰা আশা কৰে আজি আশা শেষ হৈ যোৱা নাই এয়া আমাৰ মাত্ৰ ক্ষুদ্ৰতম প্ৰয়াস আমি সময়ৰ প্ৰয়োজনেই নাছিলে কিন্তু কলীয়াদাৰ আঁতৰ হ'ল আমি ভাবোঁ আৰু ইয়াত কোনো নিগেটিভ কথা ইয়াত প্ৰয়োজন নাই কোনো নিগেটিভ কথা প্ৰয়োজন নিগেটিভ কথা কোৱাৰ মানুহৰ ইয়াত প্ৰয়োজন নাই আমাৰ মাত্ৰ ক্ষুদ্ৰ প্ৰয়াস ইয়াত এনেদৰে সমাধান হৈছে কোনো ইয়াত বেলেগ কথাৰ প্ৰয়োজন নাই শান্তিৰ স্বাৰ্থত আইতাসকলৰ স্বাৰ্থত অকণমান কিবা এটা গাই দিয়ক বা আপুনি নাচক আপোনাৰ এইটো পানিছমেণ্ট বুলি কৈছোঁ আপুনি কওক মই অকলে নানাচো মণিকা এওঁ কৈছে অকলে নানাচে উঠি আহক একো নহয় আহক একো এইটো ৰাজহুৱা স্বাৰ্থ সমস্যা আহক অকণমান সমস্যা ঠিক আছে আইতাসকলে নাচিব অলপ এই মুহূৰ্তত যিহেতু পৰিৱেশ বেলেগ আইতাসকল আহিব অকণমান আহক আইতা নাই একো নহয় এতিয়া ভাল হৈ যাব এটা আপুনি গান গাব জানে নে আপুনি গান গাব জানে নাজানো ৰবীন্দ্ৰনাথ ঠাকুৰৰ হ'ব ঠিক আছে ধন্যবাদ নহয় মই নাজানো ভালেহে পৰিৱেশটো মই নাজানো মই গান নাজানো দাদা এয়া এনেদৰে আজি এক সমাধান সূত্ৰ ওলালে এই মুহূৰ্তত অতি ভাল খবৰ যে মাদাৰ্ছ অল্ড এজ হোম একত্ৰিত আগৰ পৰাই আছিলে এতিয়াও একত্ৰিত ভৱিষ্যতলৈ একেলগে থাকিব মণিকা কিছু আৱেগিক হৈছে কাৰণ অন্তৰাত্মা জড়িত হৈ আছিলে তেওঁলোকৰ উৎপলৰ যথেষ্ট ইয়াত গতিকে বহুত ভাল লাগিছে আমি অকণমান প্ৰাৰ্থনা গাই দিম মুক্তি মাতটো বেয়া হৈ গৈছে মোৰ গা দিম মুক্তি নিস্পৃহচিতু এহি ভকত কনমু ৰসময় মাগো ভকতি সমস্ত কামনি নিজ ভকতৰ বজু হেন দেৱ যদুপতি হে ঈশ্বৰ এনেকে যে
মনিকা আৰু উৎপলে আশ্ৰমখন চলাই নিব পাৰে তোমাৰ ওচৰত এয়াই আমি অভাগিনীহঁতে প্ৰাৰ্থনা জনাইছোঁ। এই প্ৰাৰ্থনা যেন প্ৰভু তুমি শুনা, এই প্ৰাৰ্থনা যেন তুমি ৰাখা, যাতে উৎপল মনিকাৰ মাজত আৰু কোনো সংঘাত নহয়, তাকেই তোমাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। হে কৃষ্ণ গুৰু প্ৰভু, হে কৃষ্ণ তুমি ৰক্ষা কৰিবা। ধন্যবাদ। আমিও ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। কেমেৰা পাৰ্চন কামদেৱে দেখুৱাইছে, ভগৱানৰ ওচৰত আমি আন্তৰিক প্ৰাৰ্থনা জনাইছোঁ। মাদাৰ্ছ অল্ড এজ হোম সদায় জিলিকি থাকক, মাদাৰ্ছ অল্ড এজ হোম সদায় সকলোৰে শ্ৰদ্ধাৰ পাত্ৰ হৈ থাকক। মাদাৰ্ছ অল্ড এজ হোমৰ যিসকল তত্ত্বাৱধায়ক তেওঁলোকৰ মাজত সমিল মিলৰ এক ভাৱ আদান প্ৰদান হওক, ইতিমধ্যে হৈছে আৰু তেওঁলোক ভালকৈ থাকক। উৎপল হৰ্ষবৰ্ধন আছে, এক আৱেগিক মুহূৰ্ত। মৰমৰ ঘৰ এখন, অতি মৰমেৰে গঢ়া, এই নিজ হাতেৰে গঢ়া এখন ঘৰ আমি কেতিয়াও ভাঙি যোৱাটো নিবিচাৰোঁ। আজি ভাল হ'ল। হয়, একেলগে থকাটো বিচাৰোঁ, সকলোৱে একেলগে থাকক, একেলগে ফূৰ্তি কৰক। গতিকে আজিৰ এই আনন্দ দেখি ভাল লাগিছে আৰু সকলোৱে যাতে ভালকৈ থাকিব পাৰে। মোৰ এটাই স্বাৰ্থ দাদা, এই মোৰ মা আইতাসকল যাতে সদায় ভালকৈ থাকিব পাৰে, সেইটোৱে মই বিচাৰোঁ আৰু কাৰো পৰা যাতে দুখ নাপায় মই আশা কৰিছোঁ। এতিয়া পজিটিভে উৎপলদা, আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনালোকৰ মাজত শান্তি থাকক, শান্তি আছে, সদায় থাকিব। তেওঁলোক মানে এনেকুৱা হয়, মোৰ লগত তেওঁলোকৰ এটা আন্তৰিক এটা সম্পৰ্ক আছে। তেওঁলোকৰ কিবা এটা হ'লে মই মৰি যাব পাৰোঁ, মোক বুকু পাতি দিব পাৰোঁ মই, আৰু মোৰ যদি কিবা এটা হয় যথেষ্ট অৱদান আছে, আমি স্বীকাৰ কৰোঁ। আৰু পুত্ৰ জীয়ৰী ভালে থাকিলেহে মাতৃসকল ভালে থাকিব। আপোনালোকে ভালকৈ থকাটো সকলোৱে বিচাৰিছে। আইতাই প্ৰাৰ্থনা কৰিছে, আপোনাৰ পৰা কি শুনিম কওক অকণমান। সকলোকে মনটো ভাল লগাওক, দিনটো বহুত দুখ লাগিছে। তেওঁ ভালকৈ গায় বাইদেউ। ঠিক আছে, আমি বাইদেউৰ ওচৰলৈ যাম। বাইদেউ প্ৰাৰ্থনা গায় যি গায় আপুনি চাওক, আজি দিনটো বৰ দুখেৰে গ'ল, এতিয়া সুখ শান্তি। কি গায় আপোনাৰ মনৰ পৰা গাওক, কি গায়? হ'ব, যি হ'ল আপুনি গাওক, ৰাইজে চাই আছে। গুলি বাহৰি লাহৰি গগনা, বহি তাঁতৰ পাতত মা, আহে কি নাহে মোৰে নোচেনাই, চিৰি পাতি মঙলখন চাওঁ, দেখ ঢেকি দে ঐ নাচনী, হাতত কুলাৰ চালনী, নাচাহেৰা নাচনী, নচুৱাই ঐ থাকিবৰ মন। ঐ ফালে কোন গ'ল বুকুৰে ভিতৰত, বুকুৰে পকা থুলথুল বিলাহী, ঐ পাচিত ভৰাই দিলাহি, ঐ গোটে গিলিবৰ মন। পৰ্বতে বগাব পাৰোঁ মই, লতানো বগাবলৈ টান, বলিয়া হাতীকো বলাব পাৰোঁ মই, ৰুমানো বলাবলৈ টান। আপুনি বহুত ধুনীয়া, গম পায়নে নাই? কয়নে নাই বেলেগে? ধন্যবাদ। এয়া কেমেৰা পাৰ্চন কানুদাইদেৱে দেখুৱাইছে, দেখিবলৈ পাইছে। আজি এক শান্তিৰ পৰিৱেশ এই মুহূৰ্তত, কাৰণ আগৰ পৰাই আছে মাদাৰ্ছ অল্ড এজ হোম মানে এক শান্তিৰ পৰিৱেশ। অকণমান যি আছিলে সেয়া সকলো শেষ হৈ গৈছে। মনিকা এতিয়া আইতাসকলৰ মাজত, উৎপল আইতাসকলৰ মাজত, তেওঁলোকৰ মাজত যি আছে সকলো শেষ হৈ গৈছে বুলি আমি ভাবিছোঁ অন্তৰাত্মাৰ পৰা। এই মুহূৰ্তত কৈছোঁ, মাদাৰ্ছ অল্ড এজ হোম পুনৰ আগৰ দৰে চলিব আৰু আন্তৰিক প্ৰচেষ্টা প্ৰতিজন ব্যক্তিৰে থাকিব। তেওঁলোক সুখেৰে থাকক, শান্তিৰে থাকক, আইতাসকল সুস্বাস্থ্যৰে ভালদৰে থাকক, সমাজৰ লগত মিলি থাকক, সেয়ে সকলোৱে বিচাৰিব। কাৰণ আইতাসকলৰ মন এটি কেঁচুৱাৰ দৰে, আৰু কেঁচুৱাৰ মন যথেষ্ট কোমল, আইতাসকলৰ মন যথেষ্ট কোমল। যদিও বয়সৰ ইয়াত পাৰ্থক্য আছে, তেওঁলোক যথেষ্ট কোমল, তেওঁলোকৰ ফুলৰ দৰে। গতিকে এপাহ ফুল কেনেদৰে সজীৱ কৰি ৰাখিব লাগে সেয়া মনিকা শৰ্মা আৰু উৎপল হৰ্ষবৰ্ধনে ভালদৰে জানে। গতিকে এই একো পাহি ফুল ভালদৰে মাদাৰ্ছ অল্ড এজ হোমত ফুলি থাকিব, এয়া আমি আশা কৰিছোঁ। আগৰ দৰে থাকিব, আইতাসকলৰ মুখত আমি হাঁহি দেখিম, আইতাসকলৰ মুখত সদায় আমি সন্তোষৰ ভাৱ দেখিবলৈ পাম, আৰু আইতাসকলৰ মুখৰ পৰা সদায় আমি গান শুনিম, সদায় বেলেগ পৰিৱেশ পাম, এয়া আমি আশা কৰিছোঁ। সকলোৱে যথেষ্ট আনন্দ মনে আছে। ভাল আহিলে, এতিয়া ভাল হ'ল আৰু আপোনালোকৰ ঘৰত ভাল হ'ল নাই? আজি ভাইটিৰ মুখত হাঁহি দেখা পালোঁ। আমি তাক দেখা পাই আমি ভাত পানী তল নাযায় আছি, মন মৰা হৈ আছে। আজি বহুত ভাল লাগছে। আমি হয়, শেষত এবাৰ আমি মনিকাৰ পৰা জানিম শান্তি পৰিৱেশ ভাল হ'ব হয়নে?
ভাল হৈছে হয় হয় ভাবিছোঁ ভৱিষ্যতে আৰু এনেকুৱা পৰিৱেশৰ সৃষ্টি নহওক আপুনি উৎপলৰ লগত কথা পাতিব হয় আমি কথা পাতিম আশ্ৰমখন চলাব লাগিলে মাতবোল কৰিবই লাগিব অন্তৰৰ পৰা আগৰ দৰেই হ'ব বন্ধুত্ব থাকিব আৰু আপোনালোকে চলাই নিব হয় 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 গতিকে আইতাসকলৰ স্বাৰ্থত গোটেইখিনি আমি পাহৰিব লাগিব ধুনীয়াকৈ চলাই লৈ গৈ থাকিম তাত আপোনালোকক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আপোনালোকৰ ভৱিষ্যতে আপোনালোকৰ সহযোগ বিচাৰিছোঁ এইদৰে ধন্যবাদ এয়া আছিলে উৎপল মণিকা আইতাসকলৰ মনৰ কথা